ভাল জায়গাতে দিছো দোকানখন ইমান গাড়ী মটৰ আহে নিশ্চয় তেল বিক্ৰী কৰিব পাৰিম আহক দাদা আহক আহক তেল লৈ যাওক মাত্ৰ 100 টকা লিটাৰ আহক দাদা আহক 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 দাদা তেল লৈ যাওক মাত্ৰ 100 টকা লিটাৰ 100 টকা তেল লাগিব নেকি তেল 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 গৰম গৰম তেল নাই নালাগে তেলৰ দোকানখন মই ভাল জায়গাতে দিলো গাড়ী মটৰ ভালে আহে মই ভাবছিলো মুত্ৰাৰ চকত মানুহ অকল মুত্তে আহে নহয় গাড়ী মটৰ ভালে চলে ভাল মানুহ পাম কিন্তু তেল মই বেচিব পাৰিম কিজানি কামলাই লগাব লাগিব মোৰ যিটো দেখা গৈছে দোকানত এ ভগৱান তুমি চাবা আৰু মোৰ দাঙি কলা লৰাত তেলৰ দোকান ৰ অলপ পানী চানী চিটে লওঁ নতুন দোকানটো পানী চানী নিচিতাই মানুহ নাহিবও পাৰে কৃষ্ণ 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 হে ভগৱান তুমিতো মোৰ প্ৰতিক্ৰিয়া বেপাৰতে মোক বিফলে কৰ এই বেপাৰটোক মোক যেতিয়া ছাকচেছ কৰি দিয়া আৰু যেতিয়া মই হলকান্তে বিয়াখন পাতিব পাৰোঁ ভগৱান তাৰে কামনা কৰিছোঁ তোমাৰ ওচৰত আৰু ভালে গাড়ী মটৰ আহে খালি কি তেল এইখিনি জেগাতে শেষ কৰি দিবা আৰু গাড়ীবিলাক সেইটোৱে কৈছোঁ তোমাক দাদা আহক আহক তেল ভৰাই লৈ যাওক মাত্ৰ 100 টকা 100 টকা দাদা আহক আহক তেল লাগিব দাদা কিমান তেল দিম হে 1 কোটি 1.5 ফুট কি 1 কোটি 1.5 ফুট তেল আছে 1 কোটি 1.5 ফুট তেল নাই 1 লিটাৰ লাগে না 2 লিটাৰ লাগে সেইটো কওক আধা লিটাৰ দিব আধা লিটাৰ কাস্টমাৰ ৰবক ৰবক বাট কৰা নিছো নতুন ডিজাইনৰ বাট কৰা আপোনালোকে বনাই ল'ব ঘৰত প্ৰথম আপুনি আপোনাৰ তাতে ভৰাইলো আৰু আপুনি মনত ৰাখিব তেল এতে শেষ কৰা কাইব দাদা এতে শিকিনে মই পুৱাৰ পৰা গধূলি লাগি চাল্লা এই পৃথিৱীখনত মুখে কিজন ঠগাব পাই নেকি মানুহবিলাক মই কি কৰি খাম মই বিয়া পাত্তা নৰিম নহ'লে এনকে তেলতে ঠগে গেল এই মূলটো মই কেনকে উঠাম চাল্লা ৰ মাংস বহি থৈ দিছিলো ধুৱে কি বা হ'ল দৌৰে গেল অলপ দেৰি হলি আহক আহক বন্ধুসকল দাদা বাইদেউ ভাই ভনী গৰম গৰম গাহৰি মাংস বনাইছো হালধি দিওঁ আহক কলালৰ মাংস একবাৰ খাই চাক আৰু 2 বাৰ দাউৰি আহিব আপোনালোকে বাপৰে বাপ কি গৰম দিছিলে তলত দিনো গৰম লাগছি আজিকালি কি এলপিজিটো খোৱা মানুহ কমি গেছি নেকি এলপিজিৰো গ্ৰাহক নাই কি হ'ব যিও আধা লিটাৰ তেল বেচিলো সেইও ঠগে গুচি গেল এই পৃথিৱীত মই কেনেকে চলিম মোৰ বিয়া পাতা বয়স গুচি যাব ভাই এনেকে যদি বেপাৰ কৰি থাকো কাৰোবাক ময়ো ঠগাব লাগিব আজি ঠগে এৰিম গাহৰি বুলি ব্ৰইলাৰ বেচিম দোকানী দুনিয়ে তেল দিছো তেল তেল আছে আছে তেল চিকেন কেই লিটাৰ লাগব 5 লিটাৰ মান ওয়াও 5 লিটাৰ মই মুঠি আহো দে এই তেল খালি ঘৰত দি আহিছো কিন্তু পেচাব কৰিব গ'লে সি মোক ৰাতিপুৱাই ঠগালাক যাত্ৰাই একো মই আজি বম ঠগ দিওঁ চাল্লা
5 লিটাৰ তেল 1 লিটাৰো ভৰি নিদাও তাক এমাই পইচা লম Google Pay মোৰ নাই ভাই পইচা কেক পইচা দিম যা দে এক তোমার সাবি পার দেয়া আসবে পেশাব করবে যাতে চাল কেন ভরা লাগে ই মোক ঠকেছি না 500 টকা মাৰি দিলো না মোৰ আধা লিটাৰ তেল মাৰছিল মই 500 টকা মাৰিলো 5 লিটাৰ তেল মাৰি দিছো এনেকে যদি মই ঠগাব পাৰো মানুহ মোটামুটি 2 মাহ মানৰ ভিতৰত মই কলা আপি এটা বিয়া পাতিব পাৰিম মই কলা ল'ৰা কলা আপিয়ে চাব মোক কি হ'ল আৰু ইয়াৰ কিয় মাতছি অ দাদা কি হে কি হ'ল আপোনাৰ ঐ চক গাড়ীটা ভৰিছি নে গাড়ী ভৰিছো পেছাব কৰবে যাতে মই চাবি পাত লগত লৈ গৈছো তই তেল কৰবাই ভৰলি এই কি চাবি লাগে আপোনাৰ গাড়ী নিজে গুলাই যায় তই খুলি দিবি আছো এই আলকে খুলিমে মই আছো তই এই মই পইচা একবাৰ লছো আৰু মই তোকে নাযাওঁ তই যদি তেল ভৰিছা য খুলি দিয়ে হা মই নৰো যা খুলি ইচ্ছা মই কেনেকে খুলি পিন হকে খুলিছা তেলৰ পৰা 5 লিটাৰ ভলে দি ইচ্ছা খুলিছা তই খুলে না ইচ্ছা মই কেনেকে খুলি ইচ্ছা কেনেকে খুলা নাযায় খুলিবি ঐ বাবা তই একো বুজি নাপা এতে তেল আনালৈকে নিজে খুলাই যায় না বুৰ্ব খুলিছা বাবা মানুহ ঠকাবা আছে মুখতে নাচালা ঠকাল দিবি ঐ এৰি দে আই মই পইচা দিবি নে তেল দিবি মই পইচা নেদাও পইচা নেদা পইচা দিম পইচা লৈ আহ পইচা নাইছি ঠকা খাবা আছে ইয়াতে মানুহ পইচা লৈ আহ যা আৰু নাহিবি মোৰ দোকানত তেল ভৰাবা যা মৰাম ন আগত দেখা চলি তই লোকে ঠকাবি তই নিজে ঠকাবি তই মোক মাৰবি তই ক'লা ল'ৰাক বেছি চিনি বনাই তই মোৰ তাত চিনিছে নহয় মোৰ কি এটা কথা ভালকে শুনি লও মোৰ চেনেলত 2000 ছাবস্ক্ৰাইবাৰ আছে বছৰদি মাৰ গুলি যা আয়া যা তই মোৰ দোকানৰ সন্মুখত দিদান নাবি যদি আহা কটি কাটি দিম তই